নমস্কাৰ বন্ধুসকল, মই অভি স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লাৰ্ণ উইথ অভিলৈ। আজি আমি আলোচনা কৰিম খেল জগতৰ ওপৰত অহা কেইটামান বিশেষ প্ৰশ্নোত্তৰ বিষয়ে। যদি আপোনালোকে মোৰ পৰা এনেধৰণৰ ভিডিঅ' বিচাৰে তেতিয়াহ'লে মোৰ চেনেল লাৰ্ণ উইথ অভিক ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটি হৈছে বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি? ক দিয়া আছে ধনুবিদ্যা, খ দিয়া আছে কাবাডী, গ দিয়া আছে মল্লযুঁজ আৰু ঘ দিয়া আছে ঘোঁৰা দৌৰ। উত্তৰটো হ'ব বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ হৈছে ধনুবিদ্যা। এইবিলাক প্ৰশ্ন আহিব, বৰ বেছি টান নাহে। 2 নম্বৰ প্ৰশ্নটি হৈছে অলিম্পিক খেল কেইবছৰৰ মূৰত পতা হয়? ক দিয়া আছে 4 বছৰৰ অন্তত, খ দিয়া আছে 6 বছৰ অন্তত, গ দিয়া আছে 8 বছৰ অন্তত আৰু ঘ দিয়া আছে 10 বছৰ অন্তত। উত্তৰটোতো প্ৰায় জানে যেন লাগিছে, যদি জানে কমেণ্ট কৰি জনাব। উত্তৰটো হৈছে অলিম্পিক খেল 4 বছৰ অন্তত পতা হয়। 3 নম্বৰটো হৈছে এছিয়াৰ কোন ঠাইত সৰ্বপ্ৰথম অলিম্পিক খেল অনুষ্ঠিত হয়? ক দিয়া আছে টকিঅ', খ দিয়া আছে এথেন্স, গ পেৰিছ, ঘ এটাও নহয়। উত্তৰটো হ'ব এছিয়াৰ টকিঅ'ত সৰ্বপ্ৰথম অলিম্পিক খেল অনুষ্ঠিত হৈছিল। 4 নম্বৰ প্ৰশ্নটি হৈছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল? ক দিয়া আছে প্ৰভাৱতী দেৱী, খ সুলেখা সিং, গ নীলিমা ঘোষ, ঘ এটাও নহয়। উত্তৰটো হ'ব অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী হ'ল নীলিমা ঘোষ। মই যি ইয়াত বৰ্তমান 16টা আমি আলোচনা কৰিম, এই 16টা অতি গুৰুত্বপূৰ্ণ। ভালদৰে মন দি লিখি ল'বা, নহ'লে শুনি ল'বা। 5 নম্বৰ প্ৰশ্নটি হৈছে অলিম্পিকৰ বেডমিণ্টন খেলত ভাগ লোৱা অসমীয়া খেলুৱৈজন কোন? ক দিয়া আছে দীপাংকৰ ভট্টাচাৰ্য, খ ৰাজীৱ শইকীয়া, গ দীপক ভট্টাচাৰ্য, ঘ সূৰ্য বৰা। উত্তৰটো হ'ব অলিম্পিকৰ বেডমিণ্টন খেলত ভাগ লোৱা অসমীয়া খেলুৱৈজন হৈছিলে দীপাংকৰ ভট্টাচাৰ্য, মানে উত্তৰটো ক। 6 নম্বৰ প্ৰশ্নটো হৈছে অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী মহিলা এথলেট কোন? ক দিয়া আছে প্ৰভাৱতী দেৱী, খ সুলেখা সিং, গ নীলিমা ঘোষ, ঘ মেৰী ডিচুজা। উত্তৰটো হ'ব অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী মহিলা এথলেট হৈছে ঘ মেৰী ডিচুজা। 7 নম্বৰত আছে অলিম্পিকৰ হকী খেলত ভাৰতে বৰ্তমানলৈকে কিমানবাৰ স্বৰ্ণ পদক লাভ কৰিছে? এইটো প্ৰায় আহিব পাৰে, কাৰণ এইটো আমাৰ ৰাষ্ট্ৰীয় খেল হকী। ক দিয়া আছে 8 বাৰ, খ দিয়া আছে 10 বাৰ, গ দিয়া আছে 12 বাৰ, ঘ 14 বাৰ। উত্তৰটো হ'ব অলিম্পিকৰ হকী খেলত ভাৰতে বৰ্তমানলৈকে 8 বাৰ, মানে 2012 চনলৈকে পাইছে। 8 নম্বৰ প্ৰশ্নটি হৈছে বিশ্বকাপ ফুটবলৰ আয়োজক ফিফাৰ চৰকাৰী ভাষাটো কি? ক দিয়া আছে স্পেনিছ, খ দিয়া আছে মাণ্ডাৰিন, গ দিয়া আছে ফৰাচী, ঘ দিয়া আছে পাৰ্চী। এতিয়া উত্তৰটো হ'ব বিশ্বকাপ ফুটবলৰ আয়োজক ফিফাৰ চৰকাৰী ভাষাটো হৈছে ফৰাচী, গ। 9 নম্বৰটো দিয়া আছে ফুটবল খেলপথাৰত খেলুৱৈক নিয়ন্ত্ৰণত ৰখাৰ কাৰণে ব্যৱহাৰ কৰা ৰঙা আৰু হালধীয়া কাৰ্ডৰ আৱিষ্কাৰক কোন? ক দিয়া আছে লুইচ কাৰ্ল, খ জন কিটছ, গ জেন অষ্টিন, ঘ কেন ষ্টল। উত্তৰটো হ'ব ফুটবল খেলপথাৰত খেলুৱৈক নিয়ন্ত্ৰণত ৰখাৰ কাৰণে ব্যৱহাৰ কৰা ৰঙা আৰু হালধীয়া কাৰ্ডৰ আৱিষ্কাৰক ঘ কেন ষ্টল। 10 নম্বৰ প্ৰশ্নটি হৈছে বিশ্বকাপ ফুটবল খেল প্ৰতিযোগিতাৰ খেল পৰিচালনা কৰিবৰ বাবে আমন্ত্ৰিত সৰ্বপ্ৰথম ভাৰতীয়জন কোন? ক দিয়া আছে যাদৱ বাৰ্মা, খ কমলেশ্বৰ শংকৰ, গ জেন অষ্টিন, ঘ কেন ষ্টল। উত্তৰটো হ'ব বিশ্বকাপ ফুটবল খেল প্ৰতিযোগিতাৰ খেল পৰিচালনা কৰিবৰ বাবে আমন্ত্ৰিত সৰ্বপ্ৰথম ভাৰতীয়জন হৈছে খ কমলেশ্বৰ শংকৰ। 11 নম্বৰ প্ৰশ্নটি হৈছে বিশ্বকাপ ক্ৰিকেটত হেট্ৰিক কৰা প্ৰথমজন বলাৰ কোন? ক কপিল দেৱ, খ চেতন শৰ্মা, গ সৌৰভ গাংগুলী, ঘ শ্ৰীকান্ত। উত্তৰটো হ'ব বিশ্বকাপ ক্ৰিকেটত হেট্ৰিক কৰা প্ৰথমজন বলাৰ হৈছে খ চেতন
শৰ্মা। 12 নম্বৰ প্ৰশ্নটো আছে টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতৰান কৰা প্ৰথম ভাৰতীয় খেলুৱৈজন সুনীল গাভাস্কাৰ। এইটো আমি সকলোৱে জানো। তেওঁ এই ৰেকৰ্ড স্পৰ্শ কৰা আনগৰাকী ভাৰতীয় খেলুৱৈ কোন? মানে তেওঁ সেই ৰেকৰ্ডটো চুইছিলেগৈ। ক দিয়া আছে কপিল দেৱ, খ চেতন শৰ্মা, গ দিয়া আছে শচীন তেণ্ডুলকাৰ, ঘ শ্ৰীকান্ত। উত্তৰটো হ'ব আমি প্ৰায় জানো শচীন তেণ্ডুলকাৰ। সম্পূৰ্ণ নামটো হৈছে শচীন তেণ্ডুলকাৰ, শচীন ৰমেশ তেণ্ডুলকাৰ। 13 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় ক্ৰিকেটত কাক বাইৰন বুলি কোৱা হয়? ক দিয়া আছে কপিল দেৱ, খ চেতন শৰ্মা, গ শচীন তেণ্ডুলকাৰ আৰু ঘ দিয়া আছে লালা অমৰনাথ। উত্তৰটো হ'ব ভাৰতীয় ক্ৰিকেটত বাইৰন বুলি লালা অমৰনাথক কোৱা হয়। 14 নম্বৰ প্ৰশ্নটি হৈছে কোনজন ভাৰতীয় ক্ৰিকেটাৰ শতিকাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছে? ক দিয়া আছে কপিল দেৱ, খ দিয়া আছে চেতন শৰ্মা, গ শচীন তেণ্ডুলকাৰ, ঘ শ্ৰীকান্ত। উত্তৰটো হ'ব ভাৰতীয় ক্ৰিকেটাৰ শতিকাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা খেলুৱৈজন হৈছে কপিল দেৱ। 15 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব ক্ৰিকেটৰ ইতিহাসত সৰ্বপ্ৰথম 30,000ৰো অধিক ৰান কৰা খেলুৱৈজন কোন? ক দিয়া আছে কপিল দেৱ, খ দিয়া আছে চেতন শৰ্মা, গ দিয়া আছে শচীন তেণ্ডুলকাৰ, ঘ দিয়া আছে শ্ৰীকান্ত। উত্তৰটো হ'ব বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত সৰ্বপ্ৰথম 30,000ৰো অধিক ৰান কৰা খেলুৱৈজন হৈছে শচীন তেণ্ডুলকাৰ। আজিৰ ভিডিঅ'ৰ অন্তিম তথা শেষৰ 16 নম্বৰ প্ৰশ্নটি হৈছে টেষ্ট ক্ৰিকেট খেলা আটাইতকৈ কম বয়সীয়া ভাৰতীয় উইকেট কিপাৰজন কোন? ক দিয়া আছে কপিল দেৱ, খ দিয়া আছে পাৰ্থিৱ পেটেল, গ শচীন তেণ্ডুলকাৰ, ঘ শ্ৰীকান্ত। উত্তৰটো হ'ব টেষ্ট ক্ৰিকেট খেলা আটাইতকৈ কম বয়সীয়া ভাৰতীয় উইকেট কিপাৰজন হৈছে খ পাৰ্থিৱ পেটেল। আজিৰ ভিডিঅ'ত ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব। লগতে মোৰ পৰা আৰু এনেধৰণৰ ভিডিঅ' যদি বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।